গাইজ বহুত দিন ভিডিঅ' দিব পৰা নাই তাৰমানে মই ঘৰত গৈছিলোঁ আৰু মই ঘৰত গ'লে জানে তো ইয়াৰ কাম নাই মোৰ অবিহনে একো নাই তাৰমানে মই যদি ঘৰত গৈছোঁ আৰু মই নাহাহেন পাই থাকে আৰু কিয় নাহোঁ জানে তো বিয়া মানুহগিলাই আৰু এই বেদনাতে নাহোঁ তাৰমানে ৰাতিপুৱা উঠাৰ পৰা আৰু আজিকালি হৈছে কি 6টাত মই উঠো সি 6:30 তাক মালিচ লাগে পিঠি মালিচ নকয় আকৌ আৰু ভিডিঅ' নেদাৰ এটা কথা আছে তাৰমানে এথেন মই ক'তো যাব নোৱাৰোঁ না সেইকাৰণে তাৰমানে কি এটা ৰুমতে আৰু কিমান আৰু দিম আৰু একে বিচনা একে পাতি একোতো আৰু নতুনত্ব নাই পুৰণ কিমান দেখি থাকিম আপোনালোকে বৰ পায় সেইকাৰণে মই কি ভাবছোঁ জানা গাইজ ৰুমটোতো বদলাব নোৱাৰোৱে এই মালটোৱে বদলাই পেলাম আৰু মই বদলাব লাগিব এটা মই বেলেগ মাল ল'ম ক'ৰবাত যদি পাই সেনেকুৱা কণ্টেক্টত মোক খবৰটো জনালি হ'ল আৰু এটা আমাৰ আহিছে গৰু এটা আহিছে সেইটোক দেখি আছোঁ ৰ'ব বহুত দিন ভিডিঅ'ত অনা নাই না সেইটোক দেখি আছোঁ ব'লক এইটো এখনক লগি তাৰ উৎফাৰ হোৱা নাই নুঠে আজি চাই লাজতে কেনে মাহাৰ মূৰ লগাইছে ই আহিলে তাৰমানে কি তাৰে পৰা আহিছে সি ঘুমং মনে আহিছে তাৰমানে আৰু লগত কথা চথা নাপাতে 12টাক লাগি বাগাত দি আছে ই এটা হৈছে আমাৰ হাওলা গৰু কাৰোবাক লাগলি হাওলা গৰুৰ কণ্টেক্ট কৰিব পাৰে আমাৰ গাইজ আগৰ ৰুমটো তাৰমানে কি সেনে হৈছে আৰু তাৰমানে এটা থাকে গৰু এটা থাকে মাই মানে গম পাইছে তো মাইক আনিয়ে থাকোঁ আৰু ইফালে আছে আমাৰ সেই কি চামেলিৰ আৰু আমি তাৰমানে চানা হ'ব দিছিলোঁ আজি ৰাতিপুৱাই কিউ শব্দ পাইছোঁ গতিকে মই একবাৰ চাই গৈছোঁ কিন্তু আমাৰ এওঁক কৰা নাই ছাৰপ্ৰাইজ দিম তাৰমানে কি চানা হৈছে এখানে মই আপোনালোকক দেখাম দেখি উঠি এওঁক মাতি আছোঁ সৰুৱে উঠা 10টা বাজিলে আৰু কি জানা নাই এটা ছাৰপ্ৰাইজ আছে ইফালে আহা চাই আহা কি বা চাব লাগে বা লেবেল কি দিয়া আহা চাই আহা তুমি চাৰ পিছতে মই আগতে যদি কৈ দিওঁ মই ভাল লাগিব একদম চামেলিৰ ঘূৰিক লগি এণ্ট্ৰি মাৰা সেইকাৰণে মাতছো গাইজ খবৰ দিলোঁ না নাই আগ্ৰিয়ে ধৰিলাক এনে ঘূৰিক লগি যাব এনেকৈ আহোচ আছে তাই লাৰবা নাপে কি আৰু কেনেকৈ বহি ল'লাক কিবা সেনেকৈ বহি লৈছে দিয়া নাই কেইটা বাহে চামেলিৰ সংসাৰ এটা কলি আছে এটা বগী আছে এটা মুগী আছে এই উপৰা কাটি বহি পাতিও নলাকে ফালতু ৰাখছে মোৰা এইফালে হাচানা কাটাই গণ পাব বুটৰ দালি নিজৰ কাপোৰখিনি চামলিছা আৰু সেইটো সৰু পুতৰ আণ্ডাৰপেণ্টটো এৰি আহিছা ভায়া দিনা না সি বিয়া কৰিছে সেইকাৰণে আজা খচকে আণ্ডাৰপেণ্ট আন আহিছা না নিজৰ বেটি শাৰী আনি দৰ্জাই খিৰিকী মেলবা লাগছে যা আণ্ডাৰপেণ্ট লৈ আহ আণ্ডাৰপেণ্ট দি জেক পকি জকিৰ আণ্ডাৰপেণ্ট দি ঘৰ মোচা ৰাখি দিব আৰু গাইজ ভিডিঅ'ৰ নামতে মই এটা এডভাৰটাইজ কৰোঁ এই চলিটোত তাৰমানে পাত্ৰী বিচাৰি থকা হৈছে ক'ৰবাত যদি পায় মুখখন চাওঁ কাৰণে ঠগে কৰে ভালে দেখবাৰ বেয়া নহয় মই এনেই গৰু বলো যদি পায় আমাক মোৰ ফোন নাম্বাৰটোত অলপ দিয়া থাকিব কণ্টেক্ট কৰিলে হ'ল তাৰমানে বিয়াখন পাতি দিম ইয়াক বাকী বাদ বাকী যি কৰে কৰবাৰ পিছত না কি চাওঁ মুখখন দেখো একবাৰ লাজো কৰে পুৱা বৰলে নি আছে না বাপ্পা বাইহা মুখতে খোলা চাপৰি আনি দিছে এইটো কি ভেদেলি দেই আৰু বাইহা মুখত চাহ আনছে চাহ সেই ৰে এই ভাই বৰ নহ'লে চব মিছা মই আহিলে ইটোত তাৰমানে কি হয় না চব ফাংলি বাজে আৰম্ভ হয় গাইজ বৰষুণ পৰিলে আৰু বহুত ভালো লাগে বেয়াও লাগে কিন্তু ভাল লাগে এই গাছবিলাকৰ কাৰণে মোৰ ফিল পইচা কেনে লগাইছে বাপ্পা মোৰ ফুলবিলাক তাৰমানে অলপমান শুকাই গৈছিল এইকাৰণে বৰষুণ পৰি বিৰাট ধুনীয়া হৈছে দেখিছেনে আপোনালোকে দেখি এটা ভাল দেখিয়ে ভাল লাগে বৰষুণ দিলেও তাৰমানে মন বেয়া লাগিলেও ফুলকেইটা দেখি বহুত ভাল লাগে এই মোৰ ফুলবিলাক এতিয়া লি নপাতে এতিয়াৰ ভিতৰত হ'ব লাগিব নষ্ট হ'ব নহ'লে আৰু তাৰমানে একডাল আজি ৰুবা আছে ৰুৱাতে আপোনালোকক দেখি আছোঁ সেইডাল তাৰমানে মানি প্লেনে কিন্তু বেলেগ প্ৰজাতিৰ সেইডাল তাৰমানে আনছোঁ গতিকে ৰুম এথেনে ৰুই কেনে দেখুৱাম আপোনালোকক এনেহেন সময়ত তাৰমানে সেইবিলাক ৰুলি তাৰ স্বাস্থ্যটো ভাল হয় অলপ বৰষুণ পৰি আছে না মাটিটো নৰম হৈ থাকে আৰু ঘৰত ফুল থাকিলে তাৰমানে এটা পজিটিভ এনাৰ্জি আহি থাকে সেইকাৰণে মই ফুল ৰুই ভাল পাওঁ আগতে অহাৰ ইচ্ছা নাছিল আজিকালি মোত কৰি আহোঁ বেছি ভাল পায়
ফুল ৰুই বাপু আহিছে বাপুৱে মায়ে দয়ে দৌৰি আহিছে এইটো আমাৰ বাপুৱে আমাৰ বাপেক হৈছে আৰু যা খেলা চাই থাকবা এনেকৈ আমাক ফুলডাল ৰুই দি চাকেৰে খাই কেনে সেইটো তাতে টাবত আছে দে সেইটোৰ পৰা উঘলি কেনে অমলা টাবটোত দিব লাগে টাবটো ক'ত থলা তুমি আনি এই দুডাল মোৰ ভিতৰৰ মানি প্লেন কেনে হৈছে গাইজ আপোনালোকে জনাবচোন ভাল হৈছে না আৰু এইডাল হৈছে আমাক এটা সেই নাৰ্চাৰী এখনত মাতিছিল তাতে যাওঁতে এইডাল গিফ্ট দিছিল 3ডাল দিছিল তাৰে এইডাল একডাল ভিতৰে আছে দাদা আমি তো গম পোৱা নাই সিদিনা পাছত দেখি টেপত কলতে মাইকী মুৰ্গীটো চাই উন্নিত বহি আছে না তাই হাগি আহিছে তাই হাগা গিলা ইমান ধুমা ৰাতিপুৱা মায়ে সুধবা হাগছে এই কাই হাগছাই কোনটোৱে হাগছা তাৰমানে মায়েও হাগা নাই দেউতাই হাগা নাই সৰু আৰু মই মুঠতে হাগা হৈছে বোলে মই ক'ত হাগছো চাবা যে মুৰ্গী হাগছে সেইবোলে আমি হাগছো কি কয় কি নকাবা মুঠতে হাগা হ'ব ইমানো জম নাই নাকি গাই যা তা কয় মাই মুঠতে হাগা হ'লে খাবা পাতত গৈ পাৰে হা কিন্তু মুঠত গুণ আহে গাইজ ফাইনেলি ৰ'দ দি দিলা আৰু টেনশ্যন নাই কাপোৰ পুৰা হ'ব বাপ্পা এইটোৱে কি ঝামেলা দে পইচা থব আৰু এই আহিব খুচৰা দি এই আহিব ডাঙৰ দি মাথাটো ঘোলা কৰি দি চব ল'ব বিজাল সৌৰাক নল'ব বাপ্পা নমস্কাৰ ফুল চুল ৰুই আহিলোঁ আহি কেনে দৌ ভাইকে গেল হাগবা আৰু মই যাওঁ পাকঘৰত দেখি মানে মই বাচন আছে ধুবা অলপ বাচনখিনি ধুলোঁ ধুই বাদ তাত অলপ জকৰা ভাত আছে জকৰা ভাতখিনিত পানী দিলোঁ দি কেনে 5 মিনিট ফ্ৰিজত থৈ দিওঁ দৌ ভাইকক তাৰমানে এখন অমলেট বানি দিম কণীগিলা ইমান ধুমা লোকেল কণীগিলা ইমান ধুমা হয় না ইমান সৰু মুৰ্গীটো ইমান দৈত্য কণী পাৰে ন কষ্ট হৈ উঠে দহটাৰ পৰা ওলাই ধৰক 12টা বাজে যাব পৰা নাই এই 12টা বাজে আজি খুৱাই খেদিলোৱে আৰু ভাত খাবা এবাৰে হ'ব ঘৰৰ কাম শেষ কৰি আহিলোঁ দুটাকে খেদিলোঁ এইবাৰ দোকানৰ হিচাপ কাৰণ আৰু ভাত এনেকৈ থাকোঁতে যাব মোৰ মায়ে এইবাৰ পুঁই শাক লৈ আহিছে ৰাতিপুৱা শেষ নহওঁতে এইবাৰ পুঁই শাক বনাম তাৰমানে মোৰ লাইফটো এনেকৈ আৰম্ভ এনেকৈ শেষ